গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং তহঁতে একদম মাথাটো খাই পেলাইছে বুজিছ। প্ৰিন্সিপালৰ পৰা মই ৰিপৰ্ট পাব লগা হৈছে। তহঁতৰ অকণমান বদমাছ ক্লাছ আৰু নাই আৰু বেলেগ এটা। কি হ'ল বে? ই দেখোন একদম গৰম হৈ আহিছে আজি আহোঁতেই। ঘৰত চাগে মাইকীৰ লগত কিবা এটা লাগি আহিছে দেই। অঁ ঠিকেই কৈছ। আনদিনাখন ইমান গৰম হৈ নাহে। খাটাং আজি মাইকীৰ লগত দিয়া কিবা লাগিল আৰু তাৰ কাৰণটো আমাৰ ওপৰত উঠাবলৈ আহিছে ই। কি ফুচফুচাই আছা তোমালোকে? কি ক'ব লগা আছে ডাঙৰকৈ কোৱা, মই শুনাকে। একো নাই ছাৰ, আমি বেলেগ এটা কথাই আলোচনা কৰি আছিলোঁ। কি বেলেগ কথা আলোচনা কৰি আছা? স্কুলত অকল পঢ়াৰ কথাহে আলোচনা কৰিব লাগে, বেলেগ কথা নচলিব ইয়াত। ই দেখোন টপা আজি একদম বেলেগ গৰম হৈ আহিছে। কথা ক'বই নোৱাৰি দেখোন আজি ইয়াক একো। কি হ'ব এনেকৈ হ'লে? আজি আমাৰ পিঠিৰ ধাৰণ উঠাবই নেকি সঁচাকৈ ই? তোমালোকে আকৌ ফুচফুচাই আছা। তোমালোকৰ কাৰণে যিকেইডাল চুলি আছিল আটাইকেইডাল সৰিল মোৰ। এইটো স্কুলত অহাৰ আগতে মোৰ ভালেমান চুলি আছিল মাথাত। আজি এবছৰতে গোটেই চুলি সৰি শেষ কৰি পেলালা তোমালোকে। আমি আপোনাৰ চুলি নাই সৰোৱা ছাৰ। এই এতিয়া নাই সৰোৱা বুলি ক'লে হ'ব নেকি? মইহে জানো মোৰ কিমান টেনশ্যন। তোমালোকে কি বুজিবা মোৰ টেনশ্যনৰ কথা? তোমালোকক লৈ মোৰ একদম দিনে নিশাই টেনশ্যন হৈ গৈছে। ছাৰ, টেনশ্যনৰ কথা আমি জানো ছাৰ, ভালকৈ জানো টেনশ্যনৰ কথা। আপুনি ক'লে আমি কৈ দিব পাৰিম টেনশ্যনৰ বিষয়ে আপোনাৰ। ই টেনশ্যনৰ কথা জানে? বাৰু কচোন বাৰু তই কি টেনশ্যনৰ কথা কবি মোৰ? সঁচাকৈ কৈছোঁ ছাৰ, মই আপোনাৰ টেনশ্যনৰ কথা জানো। আৰু টেনশ্যন কি বস্তু মই একদম উদাহৰণৰ সহ ভালকৈ বুজাই দিব পাৰিম আপোনাক। বাৰু তই বাৰু মোৰ টেনশ্যনৰ কথা বাদ দে। তই বাৰু টেনশ্যন কি বস্তু ভালকৈ উদাহৰণৰ সহ বুজাই দেচোন, তই যদি ইমানেই পাৰ। শুনক ছাৰ, মই আপোনাক উদাহৰণ এটা সহ বুজাই দিছোঁ। ধৰি লওক আপুনি গহপুৰৰ পৰা তেজপুৰ অভিমুখে গাড়ী চলাই গৈ আছিলে। তেনেকুৱাতে গহপুৰৰ পৰা আহি থাকোঁতেই ঠিক ব্ৰহ্মাজানৰ ওচৰতে আপোনাক ছোৱালী এজনীয়ে লিফ্ট মাগিলে। মানৱতাৰ ক্ষেত্ৰত আপুনি গাড়ীখন ৰখাই দিলে। ৰখাই দিওঁতেই আপোনাৰ ঠিক কাষৰ ছিটটোতে ছোৱালীজনী বহি ল'লে। এইদৰে দুয়ো ৰংমনে আহি আছে। আহি থাকোঁতেই বৰগাঙৰ ওচৰতে ছোৱালীজনী হঠাৎ মূৰ্ছা গ'ল, একেবাৰে অচেতন হৈ পৰিল। আপোনাৰ লাগি গ'ল টেনশ্যন। ঠিক আপুনি আহি বিশ্বনাথ চাৰিআলি চিভিলত ছোৱালীজনী সহ গাড়ীখন ভৰাই দিলে। তাৰপিছত ছোৱালীজনী নি হস্পিটেলত ভৰ্তি কৰালেগৈ। অঁ হ'ব, তাৰপিছত কৈ যাচোন, তোৰনো কি এনেকুৱা টেনশ্যনৰ কথা আহিলে একেবাৰে তাত? শুনি যাওক ছাৰ, মই কৈ আছোঁ। আপুনি যেতিয়া ছোৱালীজনী হস্পিটেলত ভৰ্তি কৰিলে, খন্তেক সময়ৰ পিছত ডক্টৰ আহি পেলাই আপোনাক ক'লে, কংগ্ৰেচুলেশ্যন ছাৰ, আপুনি দেউতাক হ'বলৈ ওলাইছে। কিন্তু আপুনি ডক্টৰক ক'লে যে সেই ছোৱালীজনীৰ প্ৰতি আপুনি নহয়, তেওঁ বাটৰ পৰাহে আপুনি গাড়ীত উঠাই আনিছিলে। কিন্তু ডক্টৰে কোনোপধ্যে মানিবলৈ বাধ্য নহ'ল। খন্তেক সময়ৰ পিছতে ছোৱালীজনী যেতিয়া চেতনা ঘূৰি আহিল, তাই দৌৰ মাৰি আহি আপোনাক সাৱটি ধৰি ক'লে, নহয়, আপুনিয়ে মোৰ পতি, আপুনিয়ে মোৰ স্বামী, মোৰ হ'ব লগা সন্তানৰ বাপেক আপুনিয়েই। কিন্তু আপুনি কোনোপধ্যে মানি নল'লে। তাৰপিছতে থানাৰ পৰা পুলিচ আহি হস্পিটেলত উপস্থিত হ'লহি। পুলিচৰ আগত সকলো কথা আপুনি বিৱৰি ক'লে। হ'ব, ই একেবাৰে হস্পিটেলত পুলিচৰ আগমন ঘটাই দিলে। বাৰু তাৰ পিছৰখিনি কৈ যাচোন। তাৰপিছত পুলিচে আপোনাক আহি পেলাই গোটেইখিনি কথা সুধিলে। কিন্তু বিশেষকৈ যিহেতু পুলিচৰ কিছুমান নিয়ম থাকে, সেয়েহে DNA পৰীক্ষাৰ বাবে আপোনাক হস্পিটেলৰ পৰা DNA ৰিপৰ্ট খুব বিচৰা হ'ল। তেতিয়া DNA ৰিপৰ্টত ওলাল যে আপুনি সঁচা কথাই কৈছিলে, সেই সন্তানটিৰ দেউতাক আপুনি নহয়। কিন্তু DNA ৰিপৰ্টত এটা আচৰিত ঘটনা প্ৰকাশ পালে যে আপোনাৰ সন্তান জন্ম দিব পৰা ক্ষমতাই নাই। তেতিয়া আপোনাৰ আকৌ বাঢ়ি গ'ল টেনশ্যন। আপুনি তেতিয়া ভাবিলে, যদি মোৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাছিলেই, ঘৰত থকা সন্তান দুটা এইদৰে আপোনাৰ ঘৰত থকা সন্তান দুটাৰ কথা মনত পৰি আপোনাৰ বহুত বেছি টেনশ্যন হৈ গ'ল আৰু শেষত আপোনাৰ হাৰ্ট এটেক হৈ গ'ল। এইটোকে টেনশ্যন বোলে ছাৰ। ঐ জধামূৰ্খ, তই এই 6ত পঢ়ি থাকোঁতে ইমানবোৰ জ্ঞান ক'ৰ পৰা আহিল? ইমান বেয়া কথা তই ক'বলৈ লৈছ দেখোন। সন্তান জন্ম হোৱাৰ কথা কৈ দিলি। নহয় ছাৰ, ই আপোনাৰ উদাহৰণটোহে দিছিলে। চুপ থাক জধামূৰ্খ চালা। তহঁতৰ পৰা এনেই মোৰ শান্তি নোহোৱা হৈছে। তাতে আজি টেনশ্যনৰ উদাহৰণ দিছেগৈ চাচোন সি, আৰু বেলেগ উদাহৰণ নাপালেগৈ আৰু। উদাহৰণটোতো ঠিকেই দিছিলে ছাৰ। হ'ব, মনে থাক। এনেকুৱা উদাহৰণ নিদিয়াহেঁতো নহয়। নপঢ়াওঁ তহঁতক, মই ওলাই যাওঁ ক্লাছৰ পৰা। আজি গৈ তহঁতৰ কথা প্ৰিন্সিপালক লগামগৈ। তহঁত ইমান বেয়া হৈ গৈছ। ঐ ছাৰ দেখোন ওলাই গুচি গ'ল ক্লাছৰ পৰা। যাওক দে, সেইডাল আহি পেলাই মাথাটো এনেই গৰম কৰি আছিলহি। কাইলৈ কিন্তু মই স্কুল নাহোঁ দেই, নহ'লে প্ৰিন্সিপাল ছাৰ আহি আমাৰ চবকে পিটিবহি। মই কিন্তু নাহোঁ কাইলৈ। এই ভয় পদোৱাটো কথা শুন। হ'ব দে, তই নালাগে আহিব।